৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই গৰুবিলাকে যাত্ৰীবাহী বাছ, ট্ৰাক আৰু সৰু সৰু গাড়ী কিছুমানক বহুত অসুবিধাত পেলাইছে। এই গৰুবিলাক সদায় এনেদৰে ৰাস্তাত ৰৈ থাকে। কিয় ৰৈ থাকে কাৰণটো আপোনালোকে জানেনে? এই যে ঠাইডোখৰ দেখিছে, এই ঠাইডোখৰ বহুত ঠাণ্ডা। ওচৰতে কেইজোপামান গছ আছে আৰু বৰ ধুনীয়া ছাঁ দিয়ে। আৰু সেইটো কাৰণে মই এই পথেৰে যেতিয়া অহা যোৱা কৰোঁ, মই প্ৰায় দেখা পাওঁ যে গৰুবিলাক এইডোখৰতে ৰৈ থাকে, বেলেগত ক'তো নৰয়। এটা আচৰিত কথা। এই ঠাইডোখৰ হৈ গ'ল নামবৰ যিখন ফৰেষ্ট ৰিজাৰ্ভ, সেইখন নোপোৱাৰ আগতে পাই যায়। তাৰমানে এই বগীজান ফালে যোৱা ৰাস্তাটো সেই তাতেই, সেই তিনিআলিটোতেই। পথাচাৰীবিলাকে বহুত সাৱধানেৰে তাৰমানে গৰুবিলাকক নুশুলীয়াকৈ পাৰ হৈ গৈছে, কাৰণ মই চাই আছোঁ। কিন্তু এজন মানুহে কোৱা মতে ৰাতিপুৱা 2টা গৰুৰ ঠেং ভাঙিলে কোনোবা গাড়ীয়ে খুন্দিয়াই পেলাই। গতিকে এই গৰুবিলাকৰ ক্ষেত্ৰত কি কৰা যায়? এতিয়া এই গৰুবিলাক কাৰ? কোনোবা এজন নিশ্চয় মালিকৰে হ'বনে? বহুত বেলেগ বেলেগ মানুহৰ ঘৰৰ গৰু, কাৰণ গৰুবিলাক দেখোন একেলগেই থাকে। এইটো বৰ আশ্চৰ্যজনক কথা। এতিয়া মই ইয়াত একো সুদুত্তৰ নাপালোঁ, কিন্তু গৰুবিলাক এনেকৈ চৰি থাকিলে ভালে লাগে দিয়কচোন। আগতো আহিছা তুমি একবাৰ? আগতো মই ইয়াতে উঠাইছোঁ ন ফটো। কেইবাবাৰ উঠাইছা তুমি, গম পাইছোঁ। গাড়ী আহিছে, আঁতৰি দিয়ক।